স্বাগতম জনাইছোঁ এছামেছা নন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ। আপুনি জ্ঞাতনে আমাৰ মগজুৰ পৰা এটা LED বাল্ব জ্বলাব পৰা যাব, কাৰণ আমাৰ মস্তিষ্কত 12 পৰা 25 ৱাৰ্ডৰ পৰ্যন্ত বিদ্যুৎ উৎপন্ন কৰিব পৰা যায়। আমাৰ মগজুত প্ৰায় 100 বিলিয়ন নিউৰন আছে। মিল্কিৱে গেলেক্সিত যিমানবোৰ তৰা দেখিবলৈ পোৱা যায়। আমাৰ মগজুত ৰাসায়নিক বিক্ৰিয়া অনুযায়ী কাম হয় আৰু প্ৰতি মুহূৰ্তত 1 লাখৰো অধিক ৰাসায়নিক বিক্ৰিয়া হয়। যদি কোনো মানুহে টোপনি নহ'লে টোপনি যোৱাৰ ঔষধ খায়, তেনে অৱস্থাত মানুহজনৰ বাস্তৱত টোপনি নহয়, কিন্তু বড়ি বা ঔষধ খোৱাৰ বাবে মানুহজন অচেতন বা কোমা অৱস্থাত গুচি যায় আৰু সেইখিনি সময়লৈকে কোমা অৱস্থাত থাকে, যিখিনি সময়লৈকে সেই ঔষধটোৰ ম্যাদ উকলি নাযায়। যদিও আমাৰ শৰীৰত মাত্ৰ 2% এই মগজুৱে আগুৰি আছে, কিন্তু আচৰিত কথা হ'ল যে ই শৰীৰত থকা 20% তেজ আৰু অক্সিজেন ই অকলে ব্যৱহাৰ কৰা দেখা যায়। মানুহৰ মগজু প্ৰতি 1 ছেকেণ্ডত 16টা বস্তু কেপচাৰ বা ধৰি ৰাখিব পাৰে। মানুহৰ মগজু 73% পানীৰে গঠিত, কিন্তু মাত্ৰ 2% আমাৰ স্মৃতি, মনোযোগ আৰু অন্যান্য জ্ঞানীয় দক্ষতা প্ৰভাৱিত কৰাৰ বাবে ই ডিহাইড্ৰেট। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট চাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব।